নিবনুৱাক চাকৰি, ঋণগ্ৰস্ত মহিলাৰ ঋণ ৰেহাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ প্ৰথমখন কেবিনেট বৈঠকতে গ্ৰহণ কৰা সিদ্ধান্তক লৈ আশাবাদী ৰাজ্যৰ শিক্ষিত নিবনুৱা। স্বচ্ছ আৰু নিকাহক চৰকাৰৰ নিযুক্তিৰ প্ৰক্ৰিয়া। চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ পিছতেই প্ৰতিক্ৰিয়া নিবনুৱাৰ। মোৰ ভাল লাগিছে যোৱাকালি কেশৱ মহন্ত ছাৰে তেনেকৈ প্ৰতিশ্ৰুতি এটা দিছে, কিন্তু সেই প্ৰতিশ্ৰুতিটো তেখেতে কোৱাৰ নিচিনাকৈ অনলি আপোনাৰ কাগজে কলমে লিপিবদ্ধ হৈ থাকিব নালাগে, হাতে কামে যাতে কৰি দেখুৱায়। নতুন চৰকাৰৰ প্ৰথম সিদ্ধান্তক লৈ আশাবাদী সকলো। এতিয়া হয়তো আমি কোনো মেধাৱী ল'ৰা ছোৱালীয়ে আমাৰ মেধাৰ ভিত্তি বাদ দি পেলাই ঘোচ দি আমি চাকৰি ল'বলগীয়া নহয়। ভাল খবৰ আমাৰ নতুন জেনেৰেশ্যনখিনিৰ কাৰণে, যিহেতু আমি বহুত এক্সাম দিওঁ আৰু ৰিজাল্টটো ডিক্লেয়াৰ নহয় বা এবছৰ দুবছৰ লাগি যায়। চৰকাৰৰ সিদ্ধান্তক আদৰণি জনালেও একাংশৰ মনৰ পৰা আঁতৰা নাই সংশয়। নিবনুৱাৰ সমানেই আশাৰ ৰেঙনি কঢ়িয়াইছে ঋণগ্ৰস্ত মহিলালৈও। প্ৰতিখন নিৰ্বাচনী সভাতেই মাইক্ৰ' ফাইনেন্সৰ ঋণ মাফ কৰাৰ ঘোষণা কৰিছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰ পাছতেই প্ৰথম কেবিনেটত সমষ্টি গঠনৰ ঋণ ৰেহাই দিয়াৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিছে নতুন চৰকাৰে। নতুন চৰকাৰৰ এনে সিদ্ধান্তত উৎফুল্লিত ৰাজ্যৰ একাংশ মহিলা। ৰাজ্যৰ 1 লাখ নিবনুৱাক দিব চাকৰি, ঋণগ্ৰস্ত মহিলাক দিব ঋণ ৰেহাই। ঋণ ৰেহাই দিয়াৰ বাবে ইতিমধ্যেই বিত্তমন্ত্ৰী অজন্তা নেওগ আৰু মন্ত্ৰী অশোক সিংহালৰ নেতৃত্বত গঠন কৰা হৈছে দুখনকৈ সমিতি। এই সমিতিয়ে দাখিল কৰা প্ৰতিবেদনৰ ওপৰত নিৰ্ভৰ কৰিয়ে সিদ্ধান্ত লোৱাৰ ঘোষণা নতুন চৰকাৰৰ।